दिनै गसाइगावआ आमसुवा पेट्रल डिजेल जाग्रा थाव आरो गुबुन सानफ्रोमबोनि जिउआव गोनांथार मुवानि बेसेन बांनायनि हेंथायै धरनानि हाबाफारि लायो। हेंथायारि हाबाफारिखौ खालामो गसाइगाव महकुमा मावख'नि मोखाङाव आमसुवा हिमन्त बिश्व शर्मा हाय हाय आसाम सोरखार हाय हाय बायदि स्लगान होनानै बेसेन बांनायखौ होबथानांगौ होनना सोरखारनाव दाबि खालामो। हेंथायारि हाबाफारिजों लोगोसे आमसुवा महकुमा बेंगिरि माचान्दा पार्टीनि दारै गिबि मन्थ्रि आरो मिरु सोरखारनिसिम गांसे गोसोखां बिलाइ गथायो। फैबाय थानाय समाव बेसेन बांनायखौ खमायाब्ला आरो बिथांमोननि दाबिखौ गनायनानै लायाब्ला बिनिख्रुइ गोख्रोंसिन सोमावसारगोन होननानै आमसुवा फोरमायो। আমাৰ ভাৰতবৰ্ষৰ পৰা আদি কৰি বিশেষকৈ অসমৰ সৰ্বসাধাৰণ জনসাধাৰণ বা ৰাইজৰ মনত এটা শংকা জন্ম হৈছে। এটা শংকাই মানুহৰ মনৰ ভিতৰত জন্ম লৈছে। সেই শংকাটো হ'ল কি জানিবা, আমাৰ ভাৰতবৰ্ষ তথা অসম গোটেই ভাৰতবৰ্ষ আজি আপোনালোকে দেখিব পাৰিছে শ্ৰীলংকাৰ কি অৱস্থা হৈছে। সেই শ্ৰীলংকালৈ ৰূপান্তৰিত হয় নেকি, এনেকুৱা ধৰণৰ এটা শংকাই ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনত মানে বাসা বান্ধিছে বুলি মই এটা অনুভৱ কৰিব পাৰিছোঁ। আপোনালোকে চাওক, আজি দৰৱৰ মূল্যৰ পৰা আদি কৰি জীৱনদায়িনী যি ঔষধৰ পৰা আদি কৰি আজি পেট্ৰল জাতীয় সামগ্ৰী, আজি ঘৰ বনোৱা সামগ্ৰী, আজি আপুনি কেঁচা সামগ্ৰীৰ পৰা আদি কৰি যিকোনো ধৰণৰ সামগ্ৰীৰ মূল্য কেনেকৈ আকাশলংঘী হৈ আছে সেই কথাটো আপোনালোকে অৱগতৰ বাহিৰত নহয়, আপোনালোকে অৱগত। মই এটা কথা চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ অকল চৰকাৰৰ ভেটিটোৱেই মজবুত কৰাৰ চিন্তাধাৰা বাদ দি পেলাই অসমৰ জনসাধাৰণৰ ভেটিটো শক্তিশালী কৰিব লাগে। যি এই ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা আজি সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আজি যি মাধমাৰ সুদাইছে সৰ্বসাধাৰণৰ ৰাইজৰ মাথাত, এই মাধমাৰৰ পৰা সৰ্বসাধাৰণৰ ৰাইজক অনতিপলমে অস্তিত্ব দিব লাগে, অনতিপলমে এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। অন্যথাই কিন্তু অসম তথা ভাৰতবৰ্ষৰ পৰিস্থিতি আজি শ্ৰীলংকাত যি ধৰণৰ হৈছে অনুৰূপ পৰিস্থিতি হ'ব বুলি আমাৰ মনত এটা সন্দেহ জাগিছে। গতিকে পেট্ৰলৰ দাম প্ৰত্যেক দেশতে কম দামত পাই আছে। সেই একে পেট্ৰল আমি সেই দামতে কিনি আমাৰ দেশত ভেট আৰু টেক্স ভৰাই দিয়াৰ কাৰণে আমি বেছিকৈ কিনিব লগা হৈ আছে। ইয়াৰ আগতে আপোনালোকে জানে যে ক'ভিড মহামাৰীয়ে মানুহখিনিক আৰ্থিকভাৱে যি জুৰুলা কৰি থৈ গ'ল, তাৰপিছত এই মূল্য বৃদ্ধিয়ে মানুহক জীয়াই থকাৰ যিখিনি অধিকাৰ আছে তাত মানে হেঙাৰ হৈ থিয় হৈছে। ইয়াত চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে যে এই ৰাজ্যৰ যি শাসনকৰ্তা আছে তেওঁলোকৰ দায়িত্বত পৰে এইখিনি যে তেওঁলোকে এই মূল্যবৃদ্ধিক নিয়ন্ত্ৰণ কৰি মানুহখিনিক সঠিকভাৱে জীয়াই থকাৰ যিটো এটা ৰাস্তা কৰি দিয়াৰ এইটো আমাৰ চৰকাৰৰ দায়িত্ব। কিন্তু गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट समनि रादाब।